এয়া আজি ৰাতিপুৱাই কম্পিউটাৰ ক্লাছ কৰিবলৈ যাওঁতে মৰিধলত ইমান বেছি পানী দেখি মই নিজে আচৰিত হৈছোঁ এইখিনি এৰিয়াত। কাৰণ মই 5 বছৰ একেৰাহে তাত পঢ়িলোঁ যদিও ইমান পানী দেখা নাছিলোঁ এই ঠাইখিনিত। মৰিধলৰ ভিতৰ গাঁওবোৰত পানী হয় বুলি গম পাওঁ বাৰু, লৌগুটি, সুবাহী, বৰুৱা গাঁও তেনেকুৱা বহুত গাঁৱত পানী হয় ভিতৰ গাঁওবোৰত, কিন্তু এইখিনি এৰিয়াত মানে মই দেখা নাছিলোঁ আজিলৈকে। আজি দেখি মানে পিছত মই ফোনাফোনি কৰি গম পাইছোঁ আৰু ৰাতিয়ে মানে মৰিধলৰ সেই সুবাহী দাসগাঁও তাতে ৰাস্তা ভাগিছে, সেইকাৰণে এইখিনি এৰিয়ালৈ মানে পানী আহি পাইছে আৰু ৰাতিটোৰ ভিতৰতে 11-12মান বজাত ৰাস্তা ছিগি মানে আমাৰ লগৰ ছোৱালী ঘৰৰ ভিতৰতে এককাল হৈ গৈছে। সিহঁতৰ মানে ৰাতিটো সিহঁতি তেনেকৈ থাকিলে বাৰু, আজি ফোন কৰোঁতে গম পাইছোঁ এনেকৈ 4 ডোখৰত ভাগিছে ৰাস্তা। তেন্তে ভাবক পৰিস্থিতি কিমান বেয়া হ'ব পাৰে। এতিয়া মৰিধলত কমেও 40-50খন গাঁও বৈ আছে পানীৰ মাজত, য'ত মানে আগতে কেতিয়াও পানী হোৱা নাছিলে সেই ঠাইত আজি মানে পানী হৈছে আৰু বৰ্তমান এতিয়া বহুত বেয়া, মানে ক'বলৈ ভাষা নাই আৰু।